নমস্কাৰ সমূহ বন্ধু বান্ধৱীলৈ মই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি বৰষুণৰ বতৰ, সেয়ে মই মুকলি ঠাইত কৰিব নোৱাৰিলোঁ। সেয়ে আজি মই ৰুমৰ ভিতৰতেই যোগ কৰিব লগা হ'ল। আৰু যোগে কি কৰে? শৰীৰ, মন, মগজু সকলোকে এক কৰে, য'ত ৰোগৰ পৰা নিৰাময় কৰিব পাৰি, শৰীৰ সুস্থ থাকে। সেয়া আহক যোগ আৰম্ভ কৰিবলৈ ওলাইছোঁ। যোগ কৰাৰ নিয়ম আছে কিছুমান। যোগ আৰম্ভ কৰিলোঁ। শীৰ্ষাসন কৰিম। শীৰ্ষাসন যোগাসনৰ ৰজা হয়, আৰু এই শীৰ্ষাসন কৰিবলৈ হ'লে উন্নত এটা যোগ আসন বুলি কয়। এইটো সকলো যোগৰ ৰজা হয়, আৰু এই আসনটো উন্নত স্তৰৰ যোগ আসন। সেয়েহে অভিজ্ঞ যোগ শিক্ষকৰ তত্ত্বাৱধানত আৰু নিজৰ শৰীৰৰ ক্ষমতা অনুসৰি অনুশীলন কৰক। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে আহক আমি সকলোৱে সুস্থ শৰীৰ আৰু মনৰ বাবে নিয়মিত যোগৰ অভ্যাস কৰাৰ সংকল্প লওঁ। ধন্যবাদ সকলোলৈ। আহক আমি সকলোৱে প্ৰতিদিনে আধা ঘণ্টা হ'লেও যোগ আসন আৰম্ভ কৰোঁ আৰু আমাৰ নিজৰ শৰীৰ সুস্থ ৰাখোঁ। জয় আয়খন স্বয়ং।